এটা কুঁৱা আছে চ' সেই কুঁৱাটো মানে গছজোপাৰ ভিতৰত আছে আৰু এতিয়া যদি মই চাওঁ গৈছোঁ নেদেখিম কাৰণ গছ গছনি বহুত আছে হাই ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আৰু আপোনালোকে চিনিউজ ব্লগ আৰু আজি গৈ আছোঁ আদৰ্শ গাঁৱৰ শিৱ মন্দিৰ আৰু কালিলৈ কালিলৈ মানে শিৱৰাত্ৰি আহি আছে চ' তাৰ কাৰণে মোৰ আগৰ পৰাই কৈ আছিলে ভিডিঅ' বনোৱাৰ কথা চ' তাত মানে আজিলৈ কোনেও তেনেকৈ ভিডিঅ' বনোৱা নাই বুলি শুনি আছোঁ চ' তাতে আমি এতিয়া যাম এতিয়া মোৰ লগৰ এজন যাব আৰু ইয়াৰ আগত গ'লোহেঁতেন কাৰণ মোৰ এক্সাম চলি আছিল আৰু এক্সাম চলাৰ কাৰণে যাব নোৱাৰিলোঁ চ' এতিয়া যাব ওলাইছোঁ মোৰ লগৰ এটা এফালে স্কুটি উলিয়াইছে চ' এতিয়া যাম আৰু গৈ পেলাই দেখাম কি পাৰোঁ চাই থাকিব ভিডিঅ'টো আৰু এতিয়া যাৰ কাৰণে ৰখি আছোঁ তাৰ ঘৰ হৈছে এইটো আৰু এয়া মন্দিৰটো ইয়াৰ ঘৰৰ ওচৰতে চ' সেইকাৰণে ইয়াৰ ওচৰলৈ আহিছোঁ ৰখি পেলাই মানে মাথা চাথা বিষাই গৈছে আধা ঘণ্টা ৰখাইছে ৰে আধা ঘণ্টা তো ফাইনেলি আহি গ'লোঁ আৰু ব'লক ৰ'বচোন ইয়াৰ হাতত আপোনালোকে দেখিছে এইফালে কেটিএম কিন্তু এইফালে চাওক তাৰ এণ্ট্ৰক মানে অলপমান সেই লেভেল অলপমান মানে সেইটো লেভেলৰ কথা কোৱা নাই মানে এয়া কেটিএম মানে এইবিলাক পিন্ধি কৰি কেটিএম আছে কিন্তু চলাই আছে এণ্ট্ৰক আৰু আহি পাই গ'লোহি এতিয়া ডালেখোৱা শিৱ মন্দিৰ যি আমাৰ ঘৰৰ পৰা যাব লাগে 1-2 কিলোমিটাৰ আঁতৰত চ' তাত এতিয়া আহি গ'লোঁ আৰু তাত অহাৰ পাছত কি পাৰোঁ আৰু বহুত কিবা কিবি আছে আপোনালোকে শুনি আচৰিত হ'ব চ' সেই মানে ভিডিঅ' চাই দিলে গম পাব চ' ইমানেই তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাই থাকক ভিডিঅ'টো মোৰ লগত সকলোৱে চাই থাকক আৰু ইমান পাৰে চেনেলটো মানে ছাবস্ক্ৰাইব কৰাব এইটো দেখাম দে গোটেইখিনি দেখাম কেনেকুৱা আৰু কালিলৈ আহি পেলাই গোটেইখিনি ভালকৈ দেখা থাকিম আৰু আজিতো বাৰু ইমান এটা মেইন নহয় কালি মেইন আছে কি মেইন কৈ আছোঁ মেইন নহয় কাইলৈ শিৱৰাত্ৰি আছে আৰু আজি চিম্পুলকৈ আহিছোঁ ইয়ালৈ দেখা থাকিম চাই থাকিব আৰু এফালে লেখিয়া পাইছে এফালে যজ্ঞ হৈ আছে ভিতৰলৈ লৈ যাম বাৰু ভিতৰলৈ মানে কি ইমান এটা ভিতৰত নিলে অলপমান লৈ যাম লৈ যোৱাৰ পিছত আৰু আধা দেখাম কিন্তু কালিলৈ মানে ভালকৈ দেখাম আৰু কালিলৈ আৰু ভালকৈ দেখাব কাৰণ কালিলৈ শিৱৰাত্ৰি আৰু ইয়াত যোৱাকালিৰ পৰাই যজ্ঞ কিবা কিবি হৈ আছে চ' আহিব পৰা নাছিলোঁ চ' আজি আহিছোঁ তো দেখা থাকিম যিমানখিনি পাৰোঁ দেখা যাম আপোনালোকে চাই থাকিব ভিডিঅ'টো ক'লে হয়তো আপোনালোকে বিশ্বাস নকৰিব মানে কি যদি আপোনালোকে মানে যদি পঢ়ে ভালকৈ তো সকলোবিলাক গম পাব বা ইয়ালৈ আহিলেও আপোনালোকে গম পাব মানে এই গছজোপা মই যোনজোপা গছ দেখালোঁ এয়া যি মানে এনেকুৱা মানে মই কৈছোঁ শুনক যোনজোপা গছ দেখালোঁ তাৰ ভিতৰত বোলে এটা কুঁৱা আছে চ' সেই কুঁৱাটো চ' হয়তো আচৰিত মানে মোৰ মানে আচৰিত লাগি গৈছে কাৰণ মই ইয়াত থাকিয়ে মানে মোৰ ঘৰ মইতো কৈছোঁ 2 কিলোমিটাৰ আঁতৰত এই মন্দিৰটো চ' সেয়াত হয়ো মই ভালকৈ হয়তো মই নাজানো চ' আজি মই গম পাইছোঁ যে এটা কুঁৱা আছে চ' সেই কুঁৱাটো হয়তো আমি দেখা নাপাম বা কেমেৰা আমাৰ দেখা নাপাব কিন্তু আছে বুলি মানে জনবিশ্বাস আৰু ইয়াৰ বহুত মহত্ব আছে চ' ক'বলৈ মানে অলপমান ভয়ো লাগে চ' সেইকাৰণে কোৱা নাই চ' চাই থাকক গ'লে আৰু এইফালে এয়া যজ্ঞ যোৱাকালি যজ্ঞ হৈ গৈছে চ' আজিও যজ্ঞ হ'ব আৰু সেইফালে আহি আছোঁ এইফালে কাৰ্যালয় আৰু এইফালে চকী খালী আৰু কাইলৈ চাব চকী মানে ফুল আৰু এইবিলাকেইটো মন্দিৰটো সম্পূৰ্ণটো বনাইতো হোৱা আছেই আৰু মই এটা বস্তু দেখাব বিচাৰিছোঁ ইয়াত চাওক কিমান ডাঙৰ গছ চাওক চব আশত গছ মানে ডালেখোৱা বুলি যেতিয়া কৈছে চ' ডালৰে ভৰা মানে এটা মন্দিৰ চ' ডালেখোৱা মন্দিৰ বুলি তাক নাম দিয়া হৈছে ইয়াত চাওক গোটেই গছ আৰু মানে কি প্ৰকাণ্ড গছ মানে ইয়াত আহিলে মানে আপোনাৰ মানে এটা ভয় ভাৱ আহিব মানে সেইটো ভয় ভাৱ কোৱা নাই মানে ভগৱানৰ প্ৰতি যোনটো ভয় থাকে ন মানুহৰ চ' সেই ভয়টো আপোনাৰ মানে লাগিব মানে অনুভৱ কৰিব যে এনেকুৱা তেনেকুৱা কিবা হেন তেন আৰু ব'লক এতিয়া মন্দিৰটো অলপ ভালকৈ চাই লওঁ আৰু মন্দিৰটো চোৱা আগতেই এতিয়া অলপমান বিষ্ণু মন্দিৰৰ ফালে নিৰ্মাণ কৰি আছে আৰু বিষ্ণু মন্দিৰ নিৰ্মাণ কৰাৰ পাছতেই চ' মই সকলোখিনি দেখাই যাম তো চাই থাকিব ভিডিঅ'টো লেটছ গো I know it's been a while I know you're thinking the same But I've been feeling like a moment can't go to waste I let go of your name, girl I figured that was it আৰু এইজোপাই গছ মই যে অথনি কৈছিলোঁ চ' গছত তেনেকৈ ইয়াতে মানে আপোনালোকৰ মানে যেনেকৈ আমাৰ দেওশাল মন্দিৰ আছে তেনেকৈ ইয়াতো আপোনালোকে বান্ধিব পাৰে এনেকুৱা ৰছী আৰু এই গছজোপাৰ ভিতৰতে বোলে এটা কুঁৱা আছে চ' মই অলপ আগত আপোনালোকক ক'লোঁ এই কথাখিনি চ' চাই লওক গছজোপা আৰু কেনেকুৱা পায় তো জনাব ভিডিঅ'টো তো ইমানেই আৰু বেছি লম্বা নকৰোঁ আজি ভিডিঅ'টো লম্বা মানে কি লম্বাটো হৈ যায় ভিডিঅ'টো চ' আজি অলপমান দেখাব চেষ্টা কৰিলোঁ আৰু অহা কালিলৈ হয়তো মই যাম বহুত জেগাত যাম চ' ভিডিঅ' চাই থাকিব
দেখালোঁ ইয়াতে নন্দী পিন্ধি যোন আছে চাওক আপোনালোকে হয়তো ভাবিব পাৰে যে ই আজি ইমান ভইচ কিয় দি আছে চ' মানে ভইচ মই কিয় দিব লগা আছে ইয়াত যি মন্দিৰত গান লগাই আছে চ' সেই গানৰ মানে সেয়া মানে নামত মানে সেয়া ভজনত মানে কপিৰাইট লাগি যাব চ' সেইকাৰণে মই দিয়া নাই আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে ইয়াত মই যোনটো নন্দী ভিন্দী দুজন দেখালোঁ বা এজনেই দেখাইছিলোঁ হ'বলা মই চ' তেওঁলোকৰ কাণত বোলে কথা ক'লে কিবা বোলে মনৰ আশা পূৰণ হয় তো কিনো মনৰ আশা পূৰণ হয় চাবলৈ জানিবলৈ বুজিবলৈ চ' কালি ভিডিঅ'টো চাব আৰু মই ট্ৰাই কৰিম সেই কাণত কিবা ক'বলৈ মানে এইটো মানে জনবিশ্বাস হয় মানে এইটো মই নাভাবোঁ যে এনেকুৱা হ'ব বুলি আগতে হয়তো হৈছিল বা জনবিশ্বাস কোনোবা জানাই হয়তো চ' সেইটোৱে আৰু তো ব'লা আগবাঢ়ি গৈ থাকোঁ চ' বাই বাই দিলোঁ মন্দিৰটোক অহাকালিলৈ আমি ভালকৈ দেখাম আৰু এতিয়া গৈ আছোঁ আৰু এতিয়া মানে গৈ আছোঁ মানে ঘৰলৈ আৰু ঘৰলৈ যোৱাৰ আগতেই মানে তাক মানে মোৰ লগত যোনটো আহিছে সি বোলে গা ধোৱা নাই চ' সেইকাৰণে মন্দিৰত সি নোসোমালেও মই সোমাই গৈছোঁ আৰু যা গা ধো আৰু ইয়াক কেনেকৈ থৈলোঁ আৰু ঘৰত তাক গা ধুবলৈ ক'লোঁ আৰু ময়ো ঘৰলৈ গুচি আহিলোঁ তো